दुलाराय आसाम बाङालि ऐक्य मंच क'क्राझार जिल्ला मार्चेन्ट एस'सिएशन आरो आर्य ख्रिस्टि गाटिसकृत परिवारनि फारसेनिफ्राय कलकातानि आरजि कर मेडिकेल कलेज एन्ड हस्पिटालनि डक्टर ममिता देबनाथखौ बुथारनायनि हेंथायै ममबाति फोजोंनानै सोमावसारनाय हाबाफारि लायो। सोमावसारनाय हाबाफारिनि गेजेरजों आरजि कर मेडिकेल कलेज हस्पिटालनि डक्टर ममिता देबनाथखौ बुथारनायनि सायाव खौरां बिजोङाव ओरैबायदि फोरमायो। आमार इयाते क'क्राझार मार्चेन्ट एस'सिएशनर प्रांगणत क'क्राझार मार्चेन्ट एस'सिएशन सारा आसाम बांगाली ऐक्य मंच आर्य ख्रिस्टि गीत संस्कृति परिचालना समिति যৌথভাৱে এটা প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হ'ল। ইয়াত প্ৰতিবাদ জনোৱা হৈছে কলকাতা আৰজি কৰ কলেজত যি অমানৱিক পৈশাচিক যি হত্যাকাণ্ড হৈছে, ডক্টৰ মমিতা দেবনাথক যেনেকুৱা ধৰ্ষণ কৰি যেনেকুৱা হত্যা কৰা হৈছে তাৰ বৰ্বৰতাৰ প্ৰতিবাদৰ কাৰণে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই হত্যাকাণ্ড যাতে ভাৰতবৰ্ষৰ নিচিনা এটা দেশত য'ত আমি নাৰীক সন্মান কৰোঁ, নাৰীক আমি মাতৃ বুলি গণ্য কৰোঁ, নাৰী আমাৰ কাৰণে ভগৱান, সেই নাৰীক অসন্মান জনাই সেই নাৰীৰ লগত এনেকুৱা কাণ্ড হোৱাটো আমি কেতিয়াও বিচৰা নাই আৰু আমাৰ নাৰী সমাজ এইটো কেতিয়াও বিচৰা নাই। কিন্তু যিবিলাকে কৰিছে তেওঁলোকে সেই মানুহবিলাক মানুহ নহয়, সেইবিলাক এটা পিশাচ বুলিয়ে ক'ব লাগিব আৰু তেওঁলোকৰ উচিত শাস্তিৰ দাবী আমি ৰাখিছোঁ। আৰু এনেকুৱা ধৰণৰ হত্যাকাণ্ড বা এনেকুৱা ধৰণৰ কাণ্ড আগন্তুক দিনত ভাৰতবৰ্ষৰ নিচিনা দেশ য'ত আমি এইটো কেতিয়াও বিচৰা নাই, হ'ব নোৱাৰে বুলি আমি আশা ৰাখিছোঁ। খালি ইমানখিনি ক'ব বিচাৰোঁ, যেনেকুৱা আমাৰ ৰাইডাৰৰ কাৰণে হেলমেট পিন্ধাৰ মানে ফাইন আছে 500 টকা, এনেকুৱা কাৰণে আজি মানুহে ভয়তে হেলমেট পিন্ধি ফুৰি আছে, আগতে ফুৰা নাছিল। তো এতিয়া যদি আমালোকে এইটো দেখাব পাৰোঁ যে হয় পানিছমেণ্ট ইমান নিৰ্মমভাৱে নিচিনা হ'ব, তো তহঁতে এনেকুৱা কৰিলে, তেতিয়া যদি আমাৰ জুৰিছডিকশ্যন এইটো কৰে, আমাক যদি দেখায়, তেতিয়াহ'লে এই পাশবিক মানুহবিলাক নিজত মনত ভয় আহিব। যদি এটা 500 টকাৰ কাৰণে ইহঁতে হেলমেট পিন্ধিছে, তেতিয়া ইমান কেপিটেল পানিছমেণ্ট যদি আহে উইদিন 1 উইক ফাষ্ট ট্ৰেক কোৰ্টত, তেনেহ'লে এইবিলাক বন্ধ হ'ব। এইটো আমাৰ টোটাল প্ৰশাসনৰ ওপৰত তাই কৰিব পাৰে, গভৰ্ণমেণ্ট কৰিব পাৰে, জুৰিছডিকশ্যনে কৰিব পাৰে। মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ লগত বহু দিনৰ জড়িত আৰু আমি এটা ছ'চিয়েল ৱৰ্কাৰ হয়। তো ছ'চিয়েল ৱৰ্কাৰ হোৱাৰ কাৰণে আমি ছ'চিয়েল ডেভেলপমেণ্ট কেনেকৈ হয় আৰু ডিক্ৰিজ কেনেকৈ হয়, কেনেকৈ আমাৰ ধ্বংস হয়, এটা আমি ভালকৈ বুজোঁ। ক'ত আমাৰ প্ৰব্লেম আছে, ক'ত মই এটা সিদিনা পোষ্ট কৰিছিলোঁ যে আমাৰ ওমেন্সৰ কাৰণে এটা অনলি ফৰ ওমেন্সৰ ছিকিউৰিটিৰ কাৰণে আমাৰ এটা কি লাগে, ছিকিউৰিটি ফ'ৰ্চ লাগে। তো আমাৰ এজন ডক্টৰে কৈছে যে এভৰিথিং ইজ দিয়াৰ। তো মই সুধিছোঁ, ইমান যদি আছে, চবে যদি আছে, তেনেহ'লে কি নাই, কিবা এটাতো মিচিং আছে আমাৰ সমাজত। তো যদি কিবা এটা মিচিং আছে, সেই মিচিংটো কোনে খুজিব? এইটো খুজি পেলাই সেই মিচিংটোহে ফুলফিল কৰিব লাগিব। যদি চব আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ চব আছে, ডেভেলপমেণ্টৰ কাৰণে চব আছে, প্ৰশাসন আছে, পুলিচ আছে, SP আছে, DC আছে, মিনিষ্টাৰ আছে, নেতা আছে, সমাজ আছে, সব কিছু আছে, ক্লাব আছে, NGO আছে, তথাপিও এনেকুৱা কাণ্ড হৈ আছে। তো ক'ত মিচিংটো আছে কিবা এটা, তো কিবা এটা সুশাসনৰ মিচিং আছে, এইটো শিক্ষাৰ মিচিং আছে, এইটো গেপ আছে এটা। এই গেপটো ফুলফিল কৰি এইটো প্ৰশাসনৰ দায়িত্ব, এইটো আমাৰ চৰকাৰৰ দায়িত্ব যে এই মৌমিতা কাণ্ড আৰু বাৰে হ'ব নালাগে, এইটো আমি কথা ক'ম। আৰু যিটো হৈছে এইটো উচিত তদন্ত হৈ দোষীক কঠিনতম শাস্তি দিব লাগে, কঠিনতম শাস্তি দিব লাগে। যিটো এইটো এক্সাম্পল হয় যে এনেকুৱা আৰু পুৰুষ মানুহ বা এনেকুৱা ইণ্টেনশ্যন থকা মানুহ এনেকুৱা কাম নকৰে আৰু সমাজত এনেকুৱা বিভ্ৰান্তি সৃষ্টি নকৰে। আমাক এই 21 শতাব্দীত ডেভেলপমেণ্টেৰ এটা টাইম, এইটো মানসিক বিকাশ হৈছে, এই ভাৰতবৰ্ষত এটা স্থানত লৈ যাব বিচাৰিছোঁ আমাৰ চৰকাৰে, আমিও বিচাৰোঁ এইটো হ'ব লাগে। আমি বিশ্বগুৰু হ'ব যাই আছোঁ আৰু বিশ্বগুৰু হোৱা এটা দেশত এনেকুৱা তাৰ প্ৰাক মুহূৰ্তত এনেকুৱা ঘটনা বিশ্বগুৰু হোৱাৰ যিটো ৰাস্তা তাত বাধা সৃষ্টি কৰিব বুলি আমি মানো। থেংক ইউ। আসাম বাঙালি ঐক্য মঞ্চৰ তৰফে আৰু আৰ্য কৃষ্টি তৰফে আহিছোঁ ইয়াত। ডক্টৰ মৌমিতা দেবনাথক যিটো পাশবিকভাৱে অত্যাচাৰ কৰি হত্যা কৰা হ'ল তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ।
আচলতে এনেকুৱা বিচ্ছিন্ন ঘটনাবোৰ মাজে মাজে হৈ থাকে, আমি চাই আছোঁ এটাৰ পিছত এটা। এতিয়া ইয়াৰ নাম দিয়া হৈছে অভয়া, আগৰ কেছটো আছিলে নিৰ্ভয়া। তো এই এনেকুৱা ঘটনাবিলাক যে হৈ আছে, আমাৰ ভিতৰত কিবা মানে মহিলা পুৰুষ এনেকুৱা নহয় যে চব পুৰুষে বেয়া, বা ইয়াতো দেখা পাইছে কিছুমান মহিলাও ইয়াৰ ভিতৰতে বোধহয় মষ্ট প্ৰবলি ইনভলভ আছিলে এই কেছটোত। তো মহিলা বা পুৰুষ সব বেয়া নহয়। তো আমাৰ প্ৰতিবাদ লাগে, আমাৰ ন্যায় লাগে, জাষ্টিচ লাগে আমাৰ। আৰু এনেকুৱা এটা কিবা লাগে, মানে এনেকুৱা এটা শাস্তি এই অত্যাচাৰীবিলাকৰ হ'ব লাগে, যিটো দেখিলে নেক্সট আৰু এটা এনেকুৱা কাণ্ড কৰিবলৈ মানুহবিলাক ভয় খায় যে হয় এনেকুৱা এটা মানে শাস্তি আছে, যিটো কোৱা হৈছিলে যে কেপিটেল পানিছমেণ্ট উঠাই দিয়াৰ কথা হৈ আছে চিভিল ছ'চাইটি বা সভ্য সমাজত। কিন্তু লাগে নেকি এনেকুৱা যেতিয়া হয়, তেতিয়া লাগে মৃত্যুদণ্ডৰ প্ৰয়োজন আছে, আৰু তেনেকুৱা মৃত্যুদণ্ড দিবই লাগে এনেকুৱা কেছবিলাকত, যাতে নেক্সট টাইমত সিহঁতে ভয় খায়। কাৰণ কিছুমান মানুহতো তেনেকুৱা আছেই, নহ'লে এই ঘটনাবিলাক কেনেকৈ হৈছে যদি। আৰু এনেকুৱা এটা দেশৰ এটা আটাইতকৈ পুৰণা চহৰ কলকাতা, আটাইতকৈ 150 বছৰৰ পুৰণা এটা কিবা 150-200 বছৰৰ পুৰণা এটা মেডিকেল কলেজ, তাৰ ভিতৰত এই ঘটনা হৈছে, তেতিয়াহ'লে সাধাৰণ মানুহবিলাক কেনেকৈ নিজক কিবা পাব, সুৰক্ষিত পাব? তো যদি এটা তেনেকুৱা শাস্তি দিয়া নহয়, তেতিয়াহ'লেতো আমাৰ কিবা নাই আৰু সুৰক্ষিত নহয় বুলি ক'ম আমি। তো গতিকে এই কাৰণে আমাক ন্যায় লাগে, আৰু সেই ন্যায়ৰ কাৰণে মই সমগ্ৰ আমাৰ ভাৰতবাসী, সমগ্ৰ মানৱ সমাজ চবে যিটো প্ৰতিবাদ কৰিছে তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু আমাৰ চৰকাৰ, আমি মহিলাবিলাক খালি শিক্ষিত হৈছোঁ, বাহিৰত আহিছোঁ, স্বাৱলম্বী হৈছোঁ, ইয়াৰ অৰ্থ হ'ল যে আমি গভৰ্ণমেণ্টক বা যিটো নেকি সিদ্ধান্ত গ্ৰহণ, ডিচিশ্যন মেকিং, তাতে আমি যেন কিবা এটা ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ। আৰু আমি গভৰ্ণমেণ্টক এতিয়া আমি কিবা দি আছোঁ প্ৰতিবাদ হিচাপে, যে তেওঁলোকে যেন সঠিক সিদ্ধান্ত লয়। আমাৰ ছিষ্টেম গেলি পচি গৈছে, তাৰ ভিতৰতে আমাক লাগিব, ন্যায় লাগিব। নহ'লে আমি এইটো আজি খালি ইয়াত কেণ্ডেল লাইট কৰি আমি এৰি নিদিওঁ। কাৰণ এনেকুৱা কেছ আমাৰ নিচিনা ছোৱালীবিলাকৰ নহয় যে তাৰ ঘৰত আগুন লাগিছে, এইটো চাইছোঁ আজি খালি ইয়াত মোমবাতি দিলোঁ, এনেকুৱা নহয়। আমি আৰু যাম, আজি আমাৰ শেষ নহয়, এইটো আজিয়ে শেষ নহয়। আৰু আমি কোনো গ্লেমাৰৰ কাৰণে অহা নাই, কোনো কিবাৰ কাৰণে অহা নাই। আমি প্ৰতিবাদ কৰ্মসূচী লৈছোঁ আৰু কৰিম, ইয়াতে শেষ নহয়। আমাৰ আৰু প্ৰতিবাদ জাৰি থাকে। ধন্যবাদ। আজকের এটা তো নতুন কেস না, দিনের পর দিন একের পর এক হয়ে যাচ্ছে। কে দায়ী? আমি তো বলি আমিও দায়ী, সবাই দায়ী, প্রত্যেকটা মানুষ দায়ী, সবাই দায়ী। আমরা ছোট মোটো সব সময় আমাদের কথাবার্তা চাল চলনে আমরা সব সময় এই জিনিসকে প্রভোগ করি। এফআইআর নিবে না, ওখানে বসা মহিলা কর্মচারী আপনাকে দেখে হাসে। আমি নিজে বলতেছি, হ্যাঁ আজকে 6 মাস হয়ে গেছে, আমি একটা ছোট্ট একটা এফআইআর দিয়েছিলাম। আজ পর্যন্ত সেই লেডি পুলিশ ওমেন সেলের হোক, যে যার কাছে ইনচার্জ হোক, আমি মেসেজ করছি, ফোন করছি, কোনো রিপ্লাই নাই। তাহলে যেই মানুষটা সামান্য একটা ছোট হয়েছে, সে আমাকে কালকে মার্ডারও করে ফেলতে পারে।